मोनसे बिग ब्रेकिं निउज जिल्ला नाङैनो बयखौबो खासि बिस्रि मोनखांहोनाय क'क्राझारनि सुबुं बुनाय जाथायजों लोब्बा थानाय सानै लाइमोनखौ पुलिसा हमबाय। क'क्राझारनि पुलिसा थांनाय हरनि 3 रिंगासो समाव संदाननायनि गेजेरजों मागुरमारिनिफ्राय सानै दायनिगिरिखौ हमनो हायो। पुलिसा हमनाय सानै लाइमोननि मुंखौ मागुरमारिनि कौशिक मण्डल आरो रिंकु राय। नाथाय बे जाथायनि गुबै दायनिगिरि रजत मण्डलआ दासिम खारखोमानानै दं। मख'नो गोनांदि थांनाय 3 आगस्टआव क'क्राझारनि मागुरमारियाव रजत मण्डलनि दैदेननायाव दुथां मोनसे हानजाया मोसौ सिखावनि सन्देहजों मेधा ब्रह्म आरो मुक्तार आलीखौ गाज्रि बुदोंमोन। बे जाथायखौ एबसु, बनसु, एबि आमसु आरो माखासे आफादफोराबो गोख्रों रावजों सोंखारिदों। लोगोसेयैनो जाथायनि दायनिगिरिखौ थाबैनो हमनानै गोख्रों साजा होनांगौ होननानै दाबि खालामदों। এইটো তীব্ৰ ভাষাৰে আমি নিন্দা কৰিছোঁ আৰু ইতিমধ্যে কেছ দিয়া হ'ল, এফআইআৰ দিয়া হ'ল আৰু অতি সোনকালে তেনেকুৱা যি দোষী ব্যক্তি যিয়ে নিৰ্মমভাৱে বান্ধি পেলাই খুব বেয়াকৈ প্ৰহাৰ কৰিছে তেনেকুৱা ব্যক্তি আৰু তেওঁৰ লগত জড়িত থকা সকলো মানুহবিলাকক কৰায়ত্ব কৰিব লাগে। ময়ো দাবী জনাওঁ যে অতি সোনকালে তেনেকুৱা ব্যক্তিসকলক কৰায়ত্ব কৰিব লাগে যাতে তেনেকুৱা কোনো বেয়া পৰিস্থিতি আমাৰ মাজত নহয়। চাওক তেনেকুৱা কথাটো নহয়। তো ইতিমধ্যে কিবা এগৰাকী মানুহ বা তেনেকুৱা মানুহবিলাকৰ লগত আলোচনা কৰা হৈছে যি ব্যক্তিয়ে জড়িত আছে, যিসকল এই ঘটনাৰ লগত জড়িত তেনেকুৱা ব্যক্তিসকলক বিচৰাত সকলো ৰাইজে সহযোগিতা কৰিব লাগে আৰু পুলিচক গতাই দিব লাগে। চাওক যোৱা 3 আগষ্টৰ যিটো ঘটনা ইতিমধ্যে আপোনালোকে সকলোৱে জানে, যিটো ভিডিঅ' ভাইৰেল হৈছিল। নিৰীহ দুজন মানুহে নিজৰ গৰু মানে মাগুৰমাৰি বজাৰ দি লৈ আহি আছিল। এই ৰজব মণ্ডল নামৰ যিটো মানে গুণ্ডা, এই গুণ্ডাৰ নেতৃত্বত মানে যেনেকৈ মানে মানুহখিনিক মানে হাত ভৰি বান্ধি যেনেকৈ মানে প্ৰহাৰ কৰা হৈছিল। ইতিমধ্যে কোকৰাঝাৰ থানাত আমি এফআইআৰ দাখিল কৰিছোঁ আৰু কোকৰাঝাৰ আৰক্ষী প্ৰশাসনক আপোনালোকৰ জৰিয়তে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ কোকৰাঝাৰ আৰক্ষী প্ৰশাসনক আমি এফআইআৰ দিয়াৰ লগে লগে ইতিমধ্যে আমি গম পাওঁ মতে 2জন ব্যক্তিক কৰায়ত্ব কৰিছে আৰু কোকৰাঝাৰ আৰক্ষী প্ৰশাসনক আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ, মেইন যিটো কালপিট, মূল কালপিট ৰজব মণ্ডলক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই। আৰু ৰজব মণ্ডলক আমি যিখিনি গম পাইছোঁ, ৰজব মণ্ডল বিদেশীৰ এখন প্ৰভাৱশালী ৰাজনীতিক ব্যক্তিৰ মানে সৌহাত স্বৰূপ আমি বুলি জানিব পাৰিছোঁ। কাৰণ বিদেশীৰ অৰূপ কুমাৰ দেৰ তেখেতে ড্ৰাইভাৰ বুলি আমি গম পাইছোঁ আৰু অৰূপ মণ্ডলৰ ড্ৰাইভাৰ হোৱাৰ কাৰণে এতিয়ালৈকে তেখেতে গ্ৰেপ্তাৰ হোৱা নাই নেকি বুলি আমি আপোনালোকৰ জৰিয়তে প্ৰশ্ন উত্থাপন কৰিছোঁ। কাৰণ এনেকৈ মানে যদি বিটিচি অঞ্চলত বিশেষকৈ কোকৰাঝাৰ জিলাখনত যিটো শান্তিৰ পৰিৱেশ, এই শান্তিৰ পৰিৱেশ যিটো আমাৰ সকলো জাতি জনগোষ্ঠীৰ মাজত যিটো শান্তিৰ পৰিৱেশ বিটিআৰ চুক্তিখন হোৱাৰ পিছতে যিটো বিৰাজ কৰি আছে আৰু আজি কিছুমান এনেকৈ গুণ্ডাৰ কাৰণে এনেকুৱা মানে বেয়া ব্যক্তিৰ কাৰণে যদি এই বিটিচি অঞ্চলৰ শান্তিৰ পৰিৱেশটো বিনষ্ট কৰে, ইয়াৰ কাৰণে প্ৰশাসনে যিখিনি পদক্ষেপ লৈছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অতি সোনকালে ব্যৱস্থা কৰি ইয়াৰ যিটো মূল মানে ব্যক্তি আছিল, এই ঘটনাটোৰ যিটো কালপিত আছিল, ইয়াক কৰায়ত্ব কৰিব লাগিব আৰু ইয়াতে যাতে কোনো ৰাজনীতি ব্যক্তিৰ মানে সৌহাত স্বৰূপ বুলি মানে গণ্য কৰা নহয়, দোষীয়ে হ'ব লাগিব। আৰু আজি আপোনালোকৰ জৰিয়তে এটা আহ্বান জনাইছোঁ, বিশেষকৈ কোকৰাঝাৰ জিলাৰ সকলো জাতি জনগোষ্ঠীৰ মাজত যিটো মিলাপ্ৰীতি, অনাগত দিনত সৰু সুৰা 2-এটা ঘটনাৰ কাৰণে যাতে এই দুষ্কৃতিকাৰীবোৰৰ কাৰণে যাতে কোকৰাঝাৰৰ শান্তি পৰিৱেশ বিনষ্ট নহয়, ইয়াৰ কাৰণে সকলো পক্ষকে সংযম হোৱাৰ কাৰণে আহ্বান জনাইছোঁ। এতিয়া আমি যিখিনি গম পাইছোঁ, তেখেতে বজৰং দলৰ হওক বা বিজেপিৰ হওক, RSSৰ হওক বা যি দলৰে নহওক, তেখেতে গুণ্ডা, তেখেতৰ মানে গুণ্ডাৰ নেতৃত্বত এনেকুৱা ঘটনা আমি দেখিবলৈ পাইছোঁ। কাৰণ বিশেষকৈ কোকৰাঝাৰ জিলাখনত মানে এনেকুৱা পৰিৱেশ আমি কেতিয়াও দেখিবলৈ পোৱা নাই আৰু ইয়াৰ নেতৃত্বতে মানে এনেকুৱা পৰিৱেশ অকল যোৱা এদিনা এই ঘটনাটো নহয়, মাগুৰমাৰি অঞ্চলত তেখেতে মানে শান্তিৰ পৰিৱেশ বিনষ্ট কৰাৰ কাৰণে কিছুদিন আগত এটা VDP ছেক্ৰেটাৰীক তেখেতে আক্ৰমণ কৰিছিল। এনেকৈ বিভিন্ন মানে অসামাজিক কাৰ্যৰ লগত তেখেতে জড়িত। ইয়াৰ ক্ষেত্ৰত প্ৰশাসনে মানে গুৰুত্ব দিয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ। চাওক, যিটো ঘটনা আজি 2 দিন আগত মাগুৰমাৰী অঞ্চলত হৈছে মোৰ গাঁৱতে, আৰু দুৰ্ভাগ্যজনক আৰু এনে কাৰ্যক আমি গৰিহণা দিছোঁ। যে কথা হ'ল কি, যে যিবিলাক দুৰ্বৃত্তই
এই উক্ত কামটো কৰিছে। এতিয়া আমি জানিব পাৰিছোঁ যে থানাত এজাহাৰো দিয়া হৈছে, দুটা পাৰ্টীয়ে এজাহাৰ দিছে। আমি দাবী জনাইছোঁ প্ৰশাসনে অতি সোনকালে তেওঁলোকক এৰেষ্ট কৰিব লাগে আৰু উচিত শাস্তি দিব লাগে। কিন্তু ইয়াৰ মাজতে আমাৰ এটা সন্দেহ আছে, যিহেতু ৰজত মণ্ডল বৰা ল'ৰাজন ৰিলায়েবল চ'ৰ্চত গম পাইছোঁ যে তেওঁ এজন প্ৰভাৱশালী EMৰ লগত ওতঃপ্ৰোত জড়িত, তেখেতৰ লগত সম্পৰ্ক আছে। গতিকে কিবা এটা সুৰুঙা পাই হয়তো হালধি কাটি যাব নেকি, আমাৰ এটা ডাউট আছে। গতিকে যদি এইটো হয় বা তেওঁক যদি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাত হেমাহি কৰে, তেতিয়াহ'লে আমি বুজিম যে ইয়াতে নিশ্চয় পলিটিকেল কনস্পিৰেচি আছে। সেইটো আমিও গম পাইছোঁ, আমি শুনিছোঁ, আমি দেখা নাই, কিন্তু আমি শুনিব পাইছোঁ। আৰু তেওঁৰ যিটো এক্টিং, ভংগীমা, তেওঁৰ আচৰণ, এইবিলাকত আমাৰ এটা সন্দেহ হৈছে যে তেওঁ নিশ্চয় হয় বজৰং দল, নহ'লে এইটো কি ৰাষ্ট্ৰীয় হিন্দু পৰিষদ নেকি, এইটোৰ লগত জড়িত আছে। আৰু আমি অনুমান এতিয়া কৰি ল'ব লাগিব যে যিহেতু এটা গোটেই ভাৰততে এটা কনস্পিৰেচি চলি আছে, এই ধৰণৰ এটা এজেণ্ডা চলি আছে তেওঁলোকৰ, গোষ্ঠীগত সংঘৰ্ষ লগোৱাৰ এটা যি এজেণ্ডা, আৰু প্ৰত্যেকটো নিৰ্বাচনৰ আগে আগে এই এজেণ্ডাটো তেওঁলোকৰ থাকেই। গতিকে যদি প্ৰশাসনৰ ফালৰ পৰা বা যিটো কেছৰ ফালৰ পৰা তেওঁ যদি হাৰি যাব যায় বা তেওঁ মানে ওলাই যোৱাৰ সুৰুঙা পায়, তেতিয়াহ'লে আমি জানিম যে 100% ইয়াতে পলিটিকেল কনস্পিৰেচি আছে আৰু এইটো এটা পলিটিকেল এজেণ্ডা হ'ব। তেওঁলোকৰ যিটো নিৰ্বাচনৰ আগমুহূৰ্তত হিন্দু মুছলিম এখন বিবাদ সৃষ্টি কৰাৰ, কমুনেল ৰাইট সৃষ্টি কৰাৰ যিটো পলিচি, এইটোৱে হ'ব বুলি আমি ধাৰণা কৰিছোঁ। শাস্তিৰ ব্যৱস্থা কৰে, তেতিয়াহ'লে আমি ৰাইজে মানি ল'ম যে হয় তেওঁলোকে আচলতে দুৰ্বৃত্ত, বেয়া কাম কৰিছে, তেওঁলোকক শাস্তি পাইছে। বিশেষকৈ নাজানো, কিন্তু মই যিটো শুনিছোঁ বহুকাৰণে শুনিছোঁ যে আমাৰ BTCৰ EM অৰূপ দেৰ লগত তেওঁ BJPৰ যি EM অৰূপ দেৰ লগত তেওঁৰ সম্পৰ্ক আছে। তেওঁৰ গাড়ী চালক বুলিও শুনিছোঁ, মাজে মাজে হয় নে নহয় নাজানো ইমান দূৰ, গাড়ী চালক বুলিও শুনিছোঁ, আৰু তেওঁৰ লগত এটা ভাল ঘনিষ্ঠ সম্পৰ্ক আছে। গতিকে যিয়ে হওক, এইবিলাক যিটো ঘটনা ঘটিছে, এই ঘটনা খুব দুৰ্ভাগ্যজনক। এই ঘটনা যাতে দ্বিতীয়বাৰ নহয় আমাৰ অঞ্চলত, আমি শৃংখলাবদ্ধভাৱে আমাৰ নিজৰ অঞ্চলত আমি যাতে শান্তি বজাই ৰাখিব পাৰোঁ, সমস্ত জাতি জনগোষ্ঠীৰ মাজত আমাৰ একতাৰ এটা এনাজৰী কটকটীয়া হৈ থাকিব লাগে। আৰু ৰাইজক মই আহ্বান কৰিছোঁ যে এই ধৰণৰ ঘটনাবিলাকত নজৰ দি যাতে কোনো ধৰণৰ গোষ্ঠীগত এটা হিংসাৰ সৃষ্টি নহয়, আৰু কোনো ধৰণৰ ক্লেশ সৃষ্টি নহয়, শান্তিৰ বাতাবৰণ যাতে অটুট থাকে, এইখিনিয়ে মই আহ্বান জনাইছোঁ আমাৰ ৰাইজক। আমি বড়ো নেশ্যনেল ষ্টুডেণ্টছ ইউনিয়ন পৰা আমি কোকৰাঝাৰ থানাত FIR লডজ কৰিবৰ কাৰণে আহিছোঁ। যোৱা 3 তাৰিখত যোনটো ঘটনা হৈছে, এজন দুজনে নহয়, এজনৰ পৰা বেছি দুষ্কৃতিকাৰী তাতে আছিলে। এজনৰ নাম হ'ল, মেইন মানুহৰ নাম হ'ল ৰজত মণ্ডল আৰু কৌশিক মণ্ডল, আৰু এজন আছে প্ৰণৱ ৰয় আৰু দশৰথ ৰয়। ইহঁতে দুজন মানে কমন মানুহ, যোনে মানে গৰু কিনি পেলাই বজাৰৰ, মানে এজন মানুহৰ পৰা গৰু কিনি পেলাই আহিছিল। এইটোও ইহঁতৰ মানে প্ৰুফ আছে। লিগেলি ইহঁতে কিনি পেলাই ইহঁতে লৈ যাই আছিল, তাক মানে ইলিগেলি গৰু চুৰ বুলি ইহঁতক মানে ছাছপেক্ট কৰি পেলাই ফল্চলি ইহঁতক মানে এটা একিউজিশ্যনত ফচাই পেলাই ইহঁতক মানে মব লিঞ্চিং আৰু মৰেল পুলিচিং কৰিছে। ইহঁতক ৰছী দি বান্ধি পেলাই, কুকুৰৰ নিচিনা ৰছী দি বান্ধি পেলাই এজন মানে এনিমেলৰ নিচিনা ইহঁতক ট্ৰিট কৰিছে।
ৰ'দ দি সিহঁতক মাৰি মাৰি আমি ফেচবুকত ভিডিঅ' যোনটো ভাইৰেল হৈছে এইটো চাই পেলাই আমি বহুত মানে মানৱতাৰ কিবা সীমা পাৰ কৰি দিছে। সেইকাৰণে মানে আমি ইয়াৰ কাৰণে আমি ধিক্কাৰ জনাইছোঁ বনচুৰ পৰা। আৰু এনেকা যে কাণ্ড আৰু ফিউচাৰত নহয় এইটো আমি মানে এটা ৱাৰ্ণিঙৰ নিচিনা আমি এনেকা দুষ্কৃতিকাৰীক আমি দিব কাৰণে পুলিচ থানাত আমি লিগেলি যাতে আমি লিগেল চিষ্টেমটো আমি বিলিভ কৰোঁ ডেম'ক্ৰেটিক সংগঠন হিচাপত আমি এইটো FIR দিব আহিছোঁ ইয়াতে। আৰু আমি কণ্ডেম কৰিছোঁ এনেকুৱা ইনচিডেণ্টটো যে এইটো ইনহিউমেনিটিৰ অমানৱতাৰ এটা লিমিট ক্ৰছ কৰিছে। আৰু এনেকা যদি আমাৰ কোকৰাঝাৰ 6 শেডিউল এৰিয়াত 6 শেডিউল এলেকাত যদি এনেকা ট্ৰাইবেল মানুহ এনেকা নন ট্ৰাইবেল মানুহবিলাকে এনেকা অন্যায় কৰিলে এনেকা এট্ৰচিটিছ কৰিলে আমি চুপ নাথাকিম। আমিও মানে একশ্যন ল'ম, লিগেল একশ্যন ল'ম। আৰু আমাৰ যোনটো আইন 1989 যে শিডিউল ট্ৰাইবছ এণ্ড শিডিউল কাষ্ট এট্ৰচিটিছ এক্ট এই এক্টৰ হিচাপত এই যোনটো আমি কোকৰাঝাৰ পুলিচ থানাত FIR দিছোঁ সেই এক্টৰ হিচাপতে কেছটো চলিব লাগিব। আৰু এইটো আমি দাবী জনাইছোঁ অসম গভমেণ্ট, BTC গভমেণ্ট আৰু আমাৰ কোকৰাঝাৰ পুলিচ প্ৰশাসনক যে এনেকা আমি মব লিঞ্চিং, মৰেল পুলিচিং আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত, আমাৰ কোকৰাঝাৰ টাউনত বা আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত বা BTC এলেকাতে আমি এনেকা দেখিব মানে পোৱা নাছিলোঁ আগত। কিন্তু আজি এনেকুৱা কাণ্ডটো এনেকা দুষ্কৃতিকাৰীয়ে এনেকা মানুহ নিচিনা ট্ৰিট কৰা নাই ইহঁতক, মানে এটা জানুৱাৰৰ নিচিনা ট্ৰিট কৰিছে। এইকাৰণে আমি যাতে ইহঁতে জাষ্টিছ পায়, ইহঁতে জাষ্টিছ পালেহে আমি ট্ৰাইবেল মানুহবিলাক জাষ্টিছ পাম এইটো আমি বিশ্বাস কৰোঁ। আৰু আমাৰ ট্ৰাইবেল মানুহ যদি এনেকা অন্যায় কৰি থাকিলে আমাৰ সংগঠনো কেতিয়াও বহি নাথাকিম। থেংক ইউ। गोजोनथाव खौरां। बाजाज बाइक सालायनो मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां। दावहारु अट' एजेन्सिया बाजाज बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो होगासिनो दं इन्डिपेन्डेन्ट डेनि थाखाय ल' डाउन पेमेन्ट आरो इजि एक्सचेन्ज अफार। 1 आगस्तनिफ्राय 15 आगस्तसिम होगासिनो दं क'क्राझार दावहारु अट' एजेन्सिया आरो क'क्राझार जिल्लानि सिङाव थानाय काराइगाव, दतमा आरो बडगावआवबो 3 आगस्टआव फेस्टिभ आउटलेट गोदानै बेखेवनो थांगासिनो दावहारु अट' एजेन्सि। बे गोदानै बेखेवनाय ब्रान्च श'रुमआवबो ल' डाउन पेमेन्ट आरो इजि एक्सचेन्ज अफार लानो हागोन। बाइक सालायनायाव हमनो थाखाय हेलमेट बेसेन लायालासे बाइगिरिया मोननो हागोन आरो सीट कभार्स। बेनि अनगायैबो जाय फाइनेन्स लागोन बिथाङा खम डाउन पेमेन्ट होनानै लानो हागोन। बायग्रा ग्राहक सुबुंफ्रा दावहारु अट' एजेन्सियाव बाजाज बाइकखौ बायनो सानोब्ला नैबे मबाइल नम्बर 8822018193 आरो 600003991187 आव थोंजों फोनांजाब खालामनो हागोन।